100 টকাৰ লটাৰী কুপন ক্ৰয় কৰি ষ্টাৰ বাছৰ গৰাকী হৈ পৰিছে এজন দিন হাজিৰা কৰি খোৱা কছিমুদ্দিন নামৰ ব্যক্তি। চিৰাঙৰ এখন ভিতৰুৱা ঠাইডোখৰৰ নাম হৈছে নাঙলভাঙা। আৰু এই নাঙলভাঙাৰ বাসিন্দা কছিমুদ্দিন, তেখেতে কেৱল 100 টকাত এখন উপহাৰ কুপনৰ টিকট ক্ৰয় কৰিছিল আৰু তাৰ ফলশ্ৰুতিত তেখেতে লাভ কৰিবলৈ সক্ষম হৈছে ষ্টাৰ বাছ। নামনি অসমৰ আটাইতকৈ ডাঙৰ উপহাৰ কুপনৰ খেল যি বাজিতপাৰাত অনুষ্ঠিত হৈছিল, বঙাইগাঁও জিলাৰ বাজিতপাৰাত, সেই উপহাৰ কুপনৰ খেলৰ প্ৰথম পুৰস্কাৰ হিচাপে আছিল ষ্টাৰ বাছ। আৰু সেই ষ্টাৰ বাছ লাভ কৰিবলৈ সক্ষম হৈছে এই যি চিৰাঙৰ দুৰ্গম এখন ঠাইৰ বাসিন্দা, দিন হাজিৰা কৰি খোৱা মানুহ, তেখেত হৈছে কছিমুদ্দিন। আৰু এই মুহূৰ্তত মই কছিমুদ্দিনৰ বাসগৃহত উপস্থিত হৈ আছোঁ। মই ইয়াৰ পৰিৱেশ দেখুৱাম। আচলতে কছিমুদ্দিনৰ বাসগৃহৰ পৰিৱেশ যদি একেবাৰে পুতৌ লগা এটা পৰিৱেশ কছিমুদ্দিনৰ বাসগৃহৰ, যদি ঘৰসমূহ দেখুৱাই দিয়ে, এইটো ঘৰত আচলতে কছিমুদ্দিনৰ পৰিয়ালে ৰন্ধা বঢ়া কৰি খায়। আচলতে ৰন্ধাৰ পৰিৱেশ কিন্তু এই ঘৰটোত নাই। সেই পৰিৱেশ মই এই মুহূৰ্তত বি টাইমৰ দৰ্শকসকলক পোনপটীয়াকৈ দেখুৱাবলৈ যত্ন কৰিছোঁ। আচলতে যে মানুহৰ ভাগ্য আচলতে চাওক, কেতিয়া কেনেকৈ সলনি হয় কোনেও ক'ব নোৱাৰি। কেৱল এই ব্যক্তিগৰাকীয়ে কোৱা হিচাপে 300 টকা পকেটত লৈ তেখেতে বজাৰত গৈছিল আৰু কোনোবা এজন ব্যক্তিয়ে তেখেতক জোৰ কৰি এটা টিকট তেখেতক দিছিল 100 টকাৰ বিনিময়ত। আৰু সেই টিকটৰ ফলশ্ৰুতিত তেখেতৰ ভাগ্যই কঢ়িয়াই আনিছে ষ্টাৰ বাছ। আজি তেখেত লাখপতি, ষ্টাৰ বাছৰ গৰাকী। মই কছিমুদ্দিন ডাঙৰীয়া আছে, মই তেখেতৰ কাষলৈ যাব বিচাৰিছোঁ, মই কথা পাতিম। আপোনাক শুভেচ্ছা জনাইছোঁ দেই। খুব ভাল লাগিছে যে আপুনি এজন এনেকুৱা দৰিদ্ৰ মানুহ, দিন হাজিৰা কৰি খোৱা মানুহ, আপুনি এখন টিকট জোৰ কৰি আপোনাক দিয়া হৈছিল, মই যিমানখন জানিলোঁ। জোৰ কৰি দিয়াৰ ফলত সেই টিকটটোতে আপোনাৰ বাছ পাবলৈ সক্ষম হৈছে। প্ৰথমত কেনেকুৱা লাগিছে জনাব। ভালে লাগিছে। ভাল লাগিছে। আপুনি ভাবিছিল নে যে বাছ পাম মই? মইতো কেতিয়াও ভাবা নাছিল। আচ্ছা, আপুনি কৈছিল যে টিকট আপুনি ল'ব খোজা নাছিল, 300 টকা পকেটত। এই কাহিনীটো কওকচোন, কি হৈছিল ঘটনাটো? বজাৰত গৈছিল যে ল'বই লাগে বুলি জোৰ জবস্তি কৰিছে, এই হিচাপত লৈছোঁ। আপুনি কোনখন বজাৰত গৈছিল? কাজলগাঁও বজাৰ। কাজলগাঁও। তাৰে জোৰ জুলুম কৰি আপোনাক এটা টিকট দিছে। পকেটত কিমান আছিল আপোনাৰ? 300 টকা। 300 টকা। মানে আপুনি ল'ব বিচৰা নাছিলে? হয়, কেৱল 300 টকা পকেটত লৈ তেখেতে বজাৰত গৈছিল আৰু কোনোবা এজন ব্যক্তিয়ে তেখেতক জোৰ কৰি দিছিল। 300 টকা পকেটত যদি 100 টকা টিকটত গুচি যায়, তেতিয়াহ'লে হয়তো 200 টকা থাকিব, তেখেতৰ বজাৰ নহ'ব। কি তাৰ পিছতো জোৰ কৰি দিয়াৰ পিছত তেখেতে লৈছিল আৰু চাওক ভাগ্য, এখেতৰ ভাগ্যৰ দুৱাৰ মুকলি হৈ গ'ল। ষ্টাৰ বাছৰ গৰাকী হৈ পৰিছে। এতিয়া কথা হৈছে, আপুনি কি কাম কৰে? কামলা দেও মানুহ। আচৰিত কথা, দিন হাজিৰা কৰি খোৱা মানুহ যেতিয়া ষ্টাৰ বাছৰ গৰাকী হৈ পৰে, নিশ্চিতভাৱে ভাল লাগিব। এইখিনিতে আৰু এটা কথা আপোনালোকক জনাওঁ, একেখন খেলৰ এজন অন্ধ ব্যক্তিয়ে টিকট ক্ৰয় কৰিছিল, তেখেতে কিন্তু থাৰৰ গৰাকী হৈ পৰিছে। এতিয়া আপোনাৰ পৰিয়ালৰ বিষয়ে মই জানিব বিচাৰিম যে পৰিয়ালত কিমান মানুহ আছে, কোন কোন আছে? ল'ৰা আছে 2জন আৰু ছোৱালী 2জন। ছোৱালী 2জন। ল'ৰা ছোৱালী ডাঙৰ নে সৰু? ছোৱালীজন ডাঙৰ। ডাঙৰ। আচ্ছা, ইয়াত দেখোন স্কুলৰ তেনেকুৱা ব্যৱস্থা নাই, আপোনালোকৰ বজাৰ সমাৰোহৰ তেনেকুৱা ব্যৱস্থা নাই। আপোনালোকে এই স্কুল পঢ়িবলৈ ক'ত যাব লাগে, বা বজাৰ বা মেডিকেল ক'ত যাব লাগে? এইবিলাক মেডিকেলটো আপোনাৰ বঙাই যাব লাগে। বঙাইগাঁও। আচ্ছা, কিমান কিলোমিটাৰ ইয়াৰ পৰা, কিমান দূৰ হ'ব? 15-20 কিলোমিটাৰ। 15-20 কিলোমিটাৰ। স্কুল আছে ওচৰে পাজৰে? এই বাজাৰে ইয়াতে আছে হাইস্কুল। হাইস্কুল আছে বজাৰত। বজাৰত। এতিয়া আপুনি বাছ পালে, এতিয়া নিশ্চয় আৰু এনেকুৱা আপোনাৰ যি পৰিৱেশ মই দেখা পালোঁ, ৰান্ধিবলৈ ঠাইও ভাল তেনেকুৱা নাই। দিন হাজিৰা কৰি 4টা সন্তানক পোহপাল দিয়াটো ডাঙৰ কথা হয়, সেইটো আমি বুজি পাইছোঁ। এতিয়া আপুনি কেনেকৈ গম পালে যে আপুনি আপোনাৰ ভাগ্যত লাগিছে? এই টিকেটটো কেনেকৈ গম পালে? তাৰমানে আনি থৈ দিছোঁ, এনে আছে, কোনো নাই। পিছত মই ভাইটিক ক'লোঁ যে মই এটা টিকেট কাটিছোঁ, এনে ঘটনা। পিছত কয় টিকেটটো আছে না পেলাই দিছ? আছে। আনছ দেখি পরে দেখার কথা কোয়ার লগে লগে আইনা দিছি, দেওয়ার পরে ওই মোবাইলে কি টিপছে না টিপছে পরে দেখছে, ওই দেখছে আর কি। আপনার ভাইটিয়ে চাইছে, আপনাক কৈছে, মানে আপনি গমেই পোৱা নাই যে আপুনি বাছৰ গৰাকী হৈ পৰিছে, হয়নে? এতিয়া খুব ভাল লাগিছে। ভাল লাগিছে। ভাল লাগিছে। এতিয়া আমাৰো ভাল লাগিছে আচলতে এনেকুৱা এটা পৰিৱেশত আহি যেতিয়া দেখা পালোঁ দিন হাজিৰা কৰা মানুহ, আৰু যিগৰাকী ব্যক্তি আচলতে ৰিজাল্টটো তেখেতক দিছিল, মই আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। এখেতে গমেই পোৱা নাছিল, হয়তো শিক্ষিতও নহয়, পঢ়া শুনা কৰা নাই, আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰা নাই, নিশ্চিতভাৱে দিন হাজিৰা কৰি খোৱা। আপুনি কেনেকৈ গম পালে, বা আপুনি সবিশেষ জনক, ঘটনাটো কি হৈছে? মানে টিকেটটো মই এই যিটো ৰিজাল্ট দিছে 28 তাৰিখত, সেইটো মই ফেচবুকত চাইছিলোঁ ৰিজাল্টটো।
আৰু মই টিকেটটো আনাৰ পিছত মই ইয়াতে টেবুলত থৈছিলতো মই তেতিয়া লাষ্টত 62 দেখা পাইছিলোঁ কিন্তু এইটো 62 পিছত মই কালি ৰাতি আহিছিলোঁ কালি মোক কৈছে চাহটো পিছত মই সেইটো ৰেজাল্টটো মিলাই চাইছোঁ যে হয় 467762 এই ষ্টাৰ বাছটো আছে মই পিছত ক'লো এইটোতো মাৰিছে ষ্টাৰ বাছ আৰু ফাৰ্ষ্ট 1 নম্বৰটো পিছত এনেকুৱা কৰি কোৱাত পিছত সেইটোত যদি হোৱাটছআপ নাম্বাৰ আছে সেইটোত ফোন কৰিছোঁ ফোন কৰাৰ পিছত আৰু এই দাদাক ফটো দি সেইটোত হোৱাটছআপ কৰিছোঁ আচ্ছা এতিয়া আপোনাৰ নিজৰ দাদা হয় নিজৰ দাদা মোৰ নিজৰ ডাঙৰ হয় আচ্ছা নিজৰ দাদাই বহুত কষ্ট কৰি চলি আছিল হয়নে 4টা সন্তানক লৈ আসলে দিন হাজিৰি কৰি চলাটো খুব টান বিষয় এতিয়া নিশ্চয় এটা ভাল পৰিৱেশ এটা পাব হয়। ভাল পৰিৱেশ মানে এতিয়া যদি গাড়ীটোতো দাদাই চলাব নোৱাৰে কিন্তু সেইটোৰ পৰা যদি পইচাখিনি পায় কিবা পইচা এটা বুলি ক'লে হয়তো গাড়ী হয়তো টকাখিনি মূল্যখিনি যদি দিয়ে নিশ্চয় কিবা নহয় কিবা এটা হয়, ব্যৱস্থা হ'ব হয়তো বাহনৰ মূল্য আপোনালোকে পাব বাহনৰ মূল্য বা দি সেইটো পালে দিলে বিক্ৰী কৰিব পাৰিব মাটিখিনি অলপ হয়। চলপ মাটি বাৰী কৰিব পাৰিব হয়, হয়। এইটোৰ পৰা পৰিয়ালটো অলপ ভালদৰে চলিব হয় এইটো ঠিক ঠিক ভাল লাগিছে না ভাল লাগিছে মানে আৰু এইটো ক'ব বিচাৰিছোঁ যে খেলটো ইমান ধুনীয়া খেল খেলিছে আৰু এনেকুৱা যাতে মানুহে টিকেট লৈয়ে থাকে এইটো খেলৰ এইটো সেইকাৰণে কৈ আছোঁ যে ভাল নিশ্চয়কৈ ক'ব লাগিব যি বাজিতপাৰাত বঙাইগাঁও জিলাৰ বাজিতপাৰাত যি খেলখন অনুষ্ঠিত হৈছিল সেই খেলখন কিন্তু কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত সমান্তৰালভাৱে স্বচ্ছ আৰু নিকাভাৱে এই খেলখন অনুষ্ঠিত কৰা হৈছিল উদযাপন সমিতিয়ে কৰিছিল উদযাপন সমিতিক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিব লাগিব যে তেওঁলোকে আচলতে খুব স্বচ্ছ নিকাভাৱে এই যি খেল অনুষ্ঠিত কৰিছিল তাৰ ফলশ্ৰুতিত আজি এই যি দুৰ্গম এখন ঠাইৰ বাসিন্দা হৈছে চিৰাঙৰ নাঙল ভাঙাৰ বাসিন্দা হৈছে কছিমউদ্দিন তেখেতে কিন্তু ষ্টাৰ বাছৰ গৰাকী হৈ পৰিছে গতিকে আপোনালোকেও কিন্তু আপোনালোকৰ ভাগ্য পৰীক্ষা কৰিব পাৰে কেৱল 100 টকাৰ বিনিময়ত এখন উপহাৰ কুপন ক্ৰয় কৰি কিন্তু কছিমউদ্দিনৰ দৰে নিজৰ ভাগ্য সলনি কৰিব পাৰে